গোলাঘাট নগৰৰ এজন সুনাগৰিক সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী তথা প্ৰকৃতিপ্ৰেমী উমেশ লহকৰ ওৰফে বাবুল লহকৰ দেৱৰ ইংৰাজী 19/2/2022 তাৰিখে আকস্মিক বিয়োগ ঘটে। লহকৰদেৱ পৌৰসভাৰ পৌৰজ্যোতি বঁটাপ্ৰাপ্ত এজন মানৱদৰ্দী ব্যক্তি, যি আজীৱন সজীৱ হৈ ৰ'ব প্ৰতিজন মানুহৰে উৎসাহত। তেওঁৰ পবিত্ৰ আত্মাৰ সন্মানাৰ্থে নৰ্থ ইষ্ট এমিটি ট্ৰাষ্টৰ তৰফৰ পৰা এক আজলি শ্ৰদ্ধাঞ্জলি। সেইদিনা আপোনাৰ হেঁপাহৰ চহৰখনৰ আবেলিটো বৰ বিষণ্ণ হৈ উঠিল। বিষণ্ণ আবেলিটোত বতাহত কৰ্পূৰ উৰাদি উৰিছিল সেই বিষাদ খবৰ, আপুনি হেনো আৰু নাই। কিন্তু আচলতে আপুনি আছিল, আপুনি আছে আৰু চিৰদিন থাকিব আমাৰ সকলোৰে হৃদয়ত। সমুদ্ৰ গভীৰ ব্যক্তিত্বৰে আপুনি আছিল অনন্য। আপোনাৰ আছিল স্ফটিকৰ দৰে স্বচ্ছ, নিৰ্মল, পবিত্ৰ এটি মন। আপোনাৰ হৃদয় আছিল এখন সেউজীয়া অৰণ্য। আপুনি আছিল শান্ত, সমাহিত এক নীৰৱ কৰ্মযোগী। আপুনিতো নিজেই আছিল এক বিচিত্ৰ পৃথিৱী। আপুনি বহু কথাই কৈছিল। আপোনাৰ সেই সাৱলীল কথাবোৰত সকলোৱে বিচাৰি পাইছিল জ্ঞানামৃত। আপুনি কৈছিল শ্ৰীমদ ভাগৱত গীতাৰ কৰ্মযোগৰ কথা, সেউজীয়া প্ৰকৃতিক ভাল পোৱাৰ কথা, কৈছিল ফুল, তৰা, গান আৰু চৰাইৰ কথা, আৰু কৈছিল আপোনাৰ পাঞ্চজন্যত ফুলা খুব হেঁপাহৰ সেই ফুলবোৰৰ কথা, বেলি ফুলৰ উজ্জ্বল হালধীয়াৰ কথা। আপুনি কৈছিল দেশ বিদেশৰ বহু কথা, কৈছিল আপোনাৰ স্বপ্ন, গোলাঘাট ফাউণ্ডেশ্যন আৰু সেই বৃদ্ধাশ্ৰমৰ কথা। আপুনি ফুল হৈ ফুলিব, নদী হৈ বব, সেউজীয়া অৰণ্য হ'ব। আপুনি কবিতা হৈ উঠিব, গল্প হ'ব, শান্তিৰ গীত হৈ উঠিব। আপুনি সমাজৰ মহান আদৰ্শ হৈ থাকিব। আপোনাৰ চিৰসেউজ স্মৃতিবোৰে সকলোৰে হৃদয়বোৰ সেউজীয়া কৰি তুলিব। ঠিক আপোনাৰ দৰেই একোখন সেউজীয়া অৰণ্য হৈ উঠিব। আজি যে আপোনাৰ বিদায় বেলা, এই বিদায়ৰ ক্ষণত আমি সকলোৱে আমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা আপোনালৈ অশ্ৰুসিক্ত গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। প্ৰাৰ্থনা জনাইছোঁ ভগৱানক, বৈকুণ্ঠত আপুনি চিৰশান্তিত থাকক, স্বৰ্গৰ পাৰিজাত ফুল হওক আপুনি। ওম শান্তি, ওম শান্তি।